তারপরে একসাথে সবাই মিলে যাবো। ব্যানার দেওয়া আছে একসাথে। কমতাপুৰ ৰাজ্যত আজি আমি জল সমতল কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ ওলাইছোঁ আৰু এতিয়া আশা ৰাখিছোঁ আপোনালোকে যাতে আমাৰ এই জল সমতল কাৰ্যসূচী সুচাৰুৰূপে চলাই নিয়াত আমাক সহায় সহযোগিতা কৰিব আৰু এতিয়া আমি আমাৰ এই কাৰ্যসূচীটো আৰম্ভণি কৰিবলৈ ওলাইছোঁ আৰু এতিয়া আমি সমাপি ঘোষণা কৰিছোঁ।